নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিটচেনলৈ আপোনালোকক স্বাগতম। আজি যিহেতু 31 ডিচেম্বৰ, আজি মোৰ কিটচেনত কি বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আজি মই বনাবলৈ লৈছোঁ চিকেন লেগ পিচ কাৰী। তাৰ বাবে মই লৈছোঁ লেগ পিচ, নেমু, মছলাত আছে আপোনাৰ জিৰা, ধনিয়া আৰু জালুক আৰু আদা নহৰু এটা পেষ্ট। এতিয়া মই লেগ পিচখিনি মেৰিনেট কৰি যাম। ইয়াত মই জোখ অনুযায়ী নিমখ আৰু হালধি দিছোঁ, লগতে দিছোঁ সামান্য তেল। এতিয়া মই এইখিনি 2-3 ঘণ্টামান ফ্ৰিজত ঢাকি ৰাখিম। 3 ঘণ্টা ফ্ৰিজত ৰখাৰ পাছত এইখিনি মই উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি কাৰী বনাম। কাৰীৰ কাৰণে লৈছোঁ পিঁয়াজৰ পেষ্ট, বিলাহীৰ পেষ্ট আৰু আদা নহৰু। কেৰাহী গৰম হোৱাৰ পাছত মই ইয়াত তেল দি ল'লোঁ। মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰা নাই, ৰিফাইন তেল লৈছোঁ। গৰম হোৱাত এইকেইটা মই ফ্ৰাই কৰি লওঁ। এতিয়া মই ইয়াত প্ৰথমতে দি ল'ম পিঁয়াজৰ পেষ্ট, বিলাহী পেষ্ট আৰু অলপ আদা নহৰু। এতিয়া দিম ইয়াত জোখ অনুযায়ী হালধি, জোখ অনুযায়ী নিমখ। এইখিনিৰ পৰা এতিয়া তেল নিগৰাত মই ইয়াত মাংসখিনি দি ল'ম। ইয়াত মই এতিয়া গৰম পানী দিম। কাৰী মোৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াত মই দিম সামান্য ধনিয়া পাত। কাৰীৰ লগত খাবলৈ মই এতিয়া পোলাও বনাম। এয়া লৈছোঁ জহা চাউল, কাজু কিচমিচ, গৰম মছলা, ঘি, টমেটো চচ আৰু ইয়াত লৈছোঁ গাজৰ, মটৰ আৰু পিঁয়াজ, লগতে ৰিফাইন তেল।
আজি আন এটা ৰেচিপি হ'ব আপোনাৰ চিকেন চালাড। চালাডৰ কাৰণে এয়া মই চিকেন পুৰি লৈছোঁ। জুইত পুৰি লোৱা মাংসকেইডোখৰ মই চালাড বনাই ল'লোঁ। ইয়াত দিছোঁ ধনিয়া পাত, আদা, নহৰু আৰু পিঁয়াজ। আজি বছৰৰ শেষ বুলি ৰন্ধা মোৰ প্ৰতিটো ৰেচিপি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব, তেতিয়া আগলৈও আপোনালোকক এনেকুৱা ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰিম।